আপোনালোকৰ সাগৰ সকলো ভালে আছে ময়ো ভালে আছোঁ ভাল মানে কি আৰু বেমাৰ মইতো 13 আগষ্টত ফাৰ্ষ্ট মিনি ব্লগ দিছিলোঁ তাৰপিছত 14 আগষ্ট কলেজ গ'লোঁ সেইদিনাখনেই গৰমৰ কাৰণে সেনেকৈ আৰু মানে একদম উশাহ লোৱাত কষ্ট হৈ গ'ল মোৰ ঘৰত তেনেকুৱা আৰু বেমাৰ কলেজৰ পৰাই চিভিল লৈ গ'ল ছাৰহঁতে তেনেকৈ তাৰপিছত 4টামান বজাত ডাক্তৰে ক'লে ভালেই পাইছে যেতিয়া ৰিলিজ দি দিয়াতে বেষ্ট হ'ব তাৰপিছত গুচি আহিলোঁ 4টামান বজাত ঘৰ পালোহি ঘৰ পাই কৰি লৈ সেইদিনাখন থাকিলোঁ পিছদিনাখন কলেজ নগ'লোঁ মানে অলপ ৰেষ্ট ল'ব দিলে গৰম খুব লাগিছে তেতিয়া তেনেকৈ থাকি গ'লোঁ তাৰপিছত সেইদিনাখনেই ৰাতিয়ে আকৌ টান হৈ গ'ল আকৌ চিভিল যাব লগা হ'ল 3 দিন থাকিব লগা হ'ল ছানডে আহিছোঁ ৰিলিজ দি তাৰ পৰা দেখালোঁ আকৌ প্ৰাইভেটটো দেখা হ'ল এতিয়া সুস্থ হৈছোঁ বহুতখিনি কিন্তু কলেজ যাব পৰা নাই সেই 13 তাৰিখে যোৱা কলেজ গোটেইখিনিকে খুব মিছ কৰি আছোঁ আৰু তাতে কিবা সৰুকৈ এটি ভিডিঅ' কৰি থৈছিলোঁ তাৰপিছত সিহঁতে জয়শ্ৰী ফটো উঠাই থৈছিল কৈছে পাছত চাবলৈ কেতিয়াবা লাগিব তো সেয়া দেখাম সৰুকৈ মিনি ব্লগ আৰু প্ৰথম মিনি ব্লগটোত ইমানখিনি মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু চাই থাকক ফটোকেইখন আৰু ভিডিঅ'টো মই দি আছোঁ तू सामने है सच तो है कि तू जा चुकी है रूह में अब भी तू बसी है जानत আৰু এই ৰাতিবোৰ কিবা কিবি কৈ আছিলোঁ মানুহ থাকে ন চব অলপ লাজো লাগে ক'বলৈ বাৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' নেক্সট মিনি ব্লগত লগ পাই আছোঁ বাই বাই